নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল গল্ডেন আছামত। বন্ধুসকল, মোৰ লগত আজি আছে এজন যুৱক। তেখেতে খুব সুন্দৰকৈ বাঁহী বজায় আৰু তেখেতৰ বাঁহী আমি কেনেকৈ বজাওঁ আমি শুনিম, আপোনালোককো দেখুৱাম। তেখেতক আপোনালোকে প্ৰথম চিনাকি কৰাই দিছোঁ। তেখেতক তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ৰোহনজিত বৰা। তুমি এইটো কেতিয়াবা বজাবলৈ ষ্টাৰ্ট কৰিছিলা? মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আছিলোঁ তেতিয়াৰ পৰাই মই বাঁহীটো আগতে ঘৰতে এনেই বজাই থাকোঁ, কিন্তু ইমানকৈ অহা নাছিলে। তাৰপিছত এই মোৰ ঘৰত দাদাই লৈ গ'ল এজন এই দক্ষিণ বহত গাঁও পুতুল বৰা বুলি কয়, তেওঁ মোৰ গুৰু হয়। তেওঁৰ ওচৰলৈ লৈ গ'ল। তেওঁৰ ওচৰত প্ৰায় দুমাহমান শিকিছিলোঁ। দুমাহমান যিকেইটা বাঁহী আৰম্ভণি চাৰেগামা পা সেইকেইটা শিকিলোঁ। শিকি লাহে লাহে শিকি পিনি বৰগীত শিকিলোঁ, লোকগীত শিকিলোঁ। সেইটোৱে শিকি আগবাঢ়ি বৰ্তমান বিভিন্ন অনুষ্ঠানত যোগদান কৰিছোঁ। এনেকুৱা বিহু মঞ্চ বা তেনেকুৱাত বজাইছা নাই? মই বিহুটো বজাওঁ। বিশেষকৈ মই ভাওনা সংস্কৃতি যিটো ভাওনাৰ লগত জড়িত হৈ থাকোঁ, ভাওনাত বাঁহী বজাওঁ। তাৰপিছত এই দিহানাম হওক, দিহানাম অনুষ্ঠানৰ লগত জড়িত থাকোঁ। বৰগীত হওক, লোকগীত, বিভিন্ন গানৰ লগত বাঁহী সংগত কৰিছোঁ। আজি তুমি এতিয়া আমাক কেনেদৰে বজাই শুনাম বুলি ভাবিছা, আৰু এতিয়া কি হ'ব? আমাক এটা বজাই শুনাব লাগিব, আমাৰ দৰ্শকো দেখুৱাব লাগিব। প্ৰথমতে মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ খুব জনপ্ৰিয় এটা গীত মানুহৰ বাবে সেই গীতটো বজাই শুনাম। যদি তুমি এনেকৈ ক'ৰবাত কম্পিটিশ্যন বা এনেকুৱাবিলাকত তুমি বজাইছা নে? ক'ৰবাত বজোৱা হেৰি আছে তোমাৰ আগত? মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া কলেজৰ যিবিলাক ইণ্টাৰ কলেজ ইয়থ ফেষ্টিভেল হয়, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক কলেজ থাকে, তেওঁলোকৰ সেই কলেজখিনিৰ মাজত এটা কম্পিটিশ্যন হয়, যিটো যুৱ মহোৎসৱ বুলি কয়। তাত গৈছিলোঁ মই, কলেজৰ ফালৰ পৰা মোক নিছিলে। 2017 বৰ্ষত গৈছিলোঁ। তাত মই বাঁহী বাদন কৰি প্ৰথম পুৰস্কাৰ পাইছিলোঁ। তাৰপিছত তাৰ পৰা চিলেক্ট কৰি মোক তাত প্ৰথম হোৱা দেখি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে মোক চিলেক্ট কৰিলে। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে চিলেক্ট কৰি পিনি মোক তাত আকৌ ইউনিভাৰ্চিটিবিলাকৰ মাজত যিটো কম্পিটিশ্যন হয় গোটেই অল ইণ্ডিয়া, তাত চিলেক্ট হৈছিলোঁ। মই বাঁহী বজাবলৈ পাইছিলোঁ। তাত গৈ পিনি সেইটো হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। সেইটো 2018 চনত 18 চনত গৈছিলোঁ তালৈ। তাত মই দ্বিতীয় স্থান পাবলৈ সক্ষম হ'লোঁ। তাৰপৰা আকৌ তাত চিলেক্ট হৈ পিনি মই যিটো নেশ্যনেল ইয়থ ফেষ্টিভেল হয়, যিটো গোটেই অল ইণ্ডিয়াই হয়, তাত গৈ পিনি তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত 18 বৰ্ষত আকৌ কলেজৰ ফালৰ পৰা গৈছিলোঁ যুৱ মহোৎসৱলৈ। তাত শিৱসাগৰ কলেজত হৈছিলে। তাতো মই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। এনেকৈ বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰেম যোগদান কৰি সফল হ'বলৈ সক্ষম হৈছোঁ। আৰু যিকিনহওক তুমি আজি বিভিন্ন জেগাত গৈছা, বিভিন্ন মঞ্চত তুমি ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছা। আৰু গতিকে এতিয়া বৰ্তমান আমাক এতিয়া আৰু এটা বজাই শুনোৱা, আমাৰ দৰ্শকো শুনাম। ঠিক আছে। যিহেতু এই কৰোণা ভাইৰাছৰ কাৰণে আমাৰ বিহুটো বাতিল হ'ল বৰ্তমান। অসমীয়া যিটো অসমৰ প্ৰাণ আছিলে, সেই বিহু এটাকে বজাই শুনাইছোঁ। মোৰ এটা ভাল লগা বিহু।
চাই কি সুন্দৰ বাঁহী শব্দ আমি ৰঞ্জিতক যাতে এনেকৈ সুন্দৰভাৱে বজাই তেওঁ আগুৱাই যায় তাৰ কামনা কৰিলোঁ আৰু এইখিনিতে ক'ব খোজোঁ যে যিটো মানৱতাৰ যিটো গল্ডেন আছাম যিটো ইউটিউব চেনেল সকলো যাতে ছাবস্ক্ৰাইব কৰে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গম পাইছেই ছাইডৰ ৰাইট ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব